হেল্ল' এভৰিৱান নমস্কাৰ সকলোকে সুস্মিতা ব্লগছ মইনা চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বিহু স্পেচিয়েল এয়া দেখিছেনে, মই আজি মিঠা নিমকি বনাইছোঁ। কি নিমকি কয় নাজানো। এয়া দেখিছেনে, প্ৰথমতে মই এই ময়দা লৈ লৈছোঁ। আপোনালোকৰ কথা যিমান পৰিমাণ লয়, মই এইটো মগতে জুখি লৈছোঁ। 1 মগ লৈছোঁ। জুখি ল'লে একচুৱেলি ভাল, মানে পাছত দিবলৈ। এই নিমখ অকণমান দিছোঁ আৰু এইফালে ইমান ভালকৈ বনাব নাজানো, তথাপি যেনেধৰণে বনাইছোঁ তেনেকৈ দেখাইছোঁ। এইফালে চেনি, প্ৰত্যেকেই বেলেগ বেলেগকৈও বনাব পাৰে, কিন্তু মই যেনেধৰণে বনাইছোঁ সেয়া দেখাইছোঁ। এনেকৈও মই আগতেও বনাওঁ, কিন্তু ফাৰ্ষ্ট টাইম এই ভিডিঅ' আপলোড কৰিছোঁ। তাৰপৰা এইফালে ৰিফাইন দিছোঁ। ৰিফাইনটো অলপ সৰহকৈ দিব, যাতে মুঠি মাৰিলে লাডু হৈ যায়, লাডুৰ নিচিনা হৈ যায় আৰু এনেকৈ মুঠি মাৰিলে মানে তেনেকুৱা পৰিমাণত দিব। সেয়া চাওক, মুঠি বান্ধিছে, নহ'লেতো ময়দা ইমান সহজে মুঠি নাবান্ধে। তাৰপৰা এয়া মই কুহুমীয়া গৰম পানী লৈছোঁ। আগতেই মই কুহুমীয়া গৰম পানী যোগাৰ কৰি লৈছোঁ। কুহুমীয়া গৰম পানী দি একদম টানকৈও নমঠিব, একেবাৰে বেছি কোমলকৈও নমঠিব, যাতে জোখৰ লেভেলত ৰাখিব। কিন্তু অকণমান কোমলকৈ মঠিছোঁ মই, কোমলকৈ মঠিলেই ভাল। মানে এয়া মোৰ মঠা হৈ গ'ল, আটা নিচিনা আৰু এইটো সম্পূৰ্ণ ধুনীয়াকৈ খাপ পাতি পৰিছে। 5 মিনিটৰ পাছত মই আকৌ এইটো ৰ'ব লাগিব। 5 মিনিটৰ পাছত মই দেখাই আছোঁ। এয়া চাওক, সকলো যোগাৰ কৰি লৈছোঁ মই। যি লাগে আৰু কি লাগেতো সকলোৱে জানেই, চববিলাক যোগাৰ কৰি লৈছোঁ। এয়া অকণমান মঠি লৈছোঁ। কিমান চফ্ট হৈ আছে দেখিছেনে ময়দা লাডুটো। নিজৰ কথা আপোনালোকে ডাঙৰকৈ লয় সৰুকৈ লয়। মই 5টা লাডু কৰিছোঁ আৰু এই অকণমান ময়দা লৈ লৈছোঁ, নহ'লে বেলিবলৈ অকণমান অসুবিধা হয়, যিহেতু লাগি ধৰিব বেলনাখনত। সেইকাৰণে জোখকৈ এয়া লগাই লৈ একদম ৰুটি বেলাগতে ছেম আৰু, কিন্তু ধৰি লওক ৰুটি বেলোতে ৰিফাইন দি ল'বলগীয়া নহয়। ইয়াত যাতে ৰিফাইন দি 5 মিনিট ৰখাই ল'লে কোমল হয়, চফ্ট হয় মানে। এয়া মই দেখিছেনে, ওচৰৰ পৰা দেখাই দিছোঁ। চাওক কিমান ডাঠকৈ লৈছোঁ এই চুৰিখনে। তাৰপৰা এতিয়া ধুনীয়াকৈ আপোনালোকৰ কথা কেনেকৈ কাটে, মই যিহেতু ঘৰৰ কাৰণে, বিহুৰ কাৰণে ইমান মই জোখ মাখ লৈ থকা নাই আৰু, যেনেকৈ হয় তেনেকৈ মই দি দিছোঁ। এফালে ইমান কামৰ ভিৰ পৰিছে, চাওক এনেকৈ কাটি দিছোঁ মই। আপোনালোকৰ সৰুকৈও কাটিব পাৰে, ডাঙৰকৈও কাটিব পাৰে, মজলীয়াকৈও কাটিব পাৰে, নিজৰ লগত কথা। মই এনেকৈয়ে কাটি লৈছোঁ। সেইটো ছিঙি যোৱাই নাই, চুৰিখন অকণমান গেধা। বিহুত আপোনালোকে কি পিঠা বনাইছে জনাব দেই। মই যে বিহু পিঠা মানে বনাবলৈ সময়ে পোৱা নাই। এইফালে ইটো সিটো ঘৰৰ কামটো থাকেই, আৰু মাইকী মানুহৰ যে কিমান কাম থাকে নহয়নে। মই এনেকৈয়ে কৰি দিছোঁ আৰু লৰালৰি হোৱাকৈ। কিন্তু যিটো পৰিমাণত যেনেকৈ লৈছোঁ তেনেকৈ যদি লয় নহয়, নিমকিখিনি মিঠা নিমকিখিনি বা ইভাগে নিমকিখিনিও বহুত ভাল হ'ব, মানে বৰ ভাল হয়। মই প্ৰত্যেকবাৰতে বনাওঁ নিমকি। চাওক কিমানখিনি হ'ল, গোটেইকেইটা লাডু মই প্ৰত্যেকখিনি চেপ এনেকৈ দি দিছোঁ। এইফালে মই একদম চিলভাৰ খৰাহিটো থৈ লৈছোঁ, এইফালে প্লেটতো থৈ লৈছোঁ। বহুতখিনি হ'ল। এইটো কেৰাহীটো পাইছে, কেৰাহীটো আপোনালোকে দেখি ঘিণ নকৰিব দেই। এইটো মানে মেক্সিমাম মোতকৈ চাগে 40 বছৰমানৰ ডাঙৰ হ'ব। মা বোলে শাহুমা প্ৰথম বিয়া সোমাওঁতেই লোৱা হেনো। ৰিফাইন অলপ সৰহকৈ দি ল'ব, তেতিয়া মানে ভাল আৰু। এই ওপৰত ওপঙি থাকিলে মানে ভাল, নিমকিটো পটাপট ফুলে। এটা দি চাইছোঁ, অকণমান বুৰণি কৰিছে যিহেতু, এতিয়া দি দিব পাৰি আৰু। একেবাৰে চেঁচাটো নিদিব, একেবাৰে বেছি গৰম হৈ থকাটো নিদিব। অলপ বুৰণি যেতিয়া আহিব তেতিয়া দি দিব। কিন্তু গেছত যদি বনায় একেবাৰে ল' ফ্লেমত বনাব, আৰু জুইত বনালেও আগতীয়াকৈ কেৰাহীটো গৰম কৰাৰ পাছত তেল দি জুইটো মানে উলিয়াই দিব। এয়া দেখিছেনে, একদম ল' ফ্লেমত ভাজিব, যাতে ভিতৰলৈকে সিজি যায়। নহ'লে পাছত মানে কি হয়, দেখিবলৈ সিজা নিচিনা ৰঙা হ'ব, কিন্তু মচমচীয়া নহয় মানে খাবলৈ। এয়া দেখিছে ইমান ধুনীয়া হৈছে। বহুতে বেলেগ ধৰণেও বনায়, মই এনেকৈয়ে বনাওঁ আৰু। এয়া ৰঙা পৰিলেই, বেছি ৰঙা হ'বও নিদিওঁ মই, অলপ ৰঙা হওঁতেই কাঢ়ি দিছোঁ। কাৰণ বেছি ৰঙা হ'লেও মানে পাছত কাঢ়ি দিয়াৰ পাছত একদম ক'লা হৈ যায় দিয়া আগতে। সেইকাৰণে এয়া এইখিনিও দি লৈছোঁ। এইখিনি কিমানখিনি হ'ল দেখিছেনে, একাপ মানে এমকেই। এইফালে আকৌ মায়ে কৈছে বোলে নিমকি বনাইছে, চাহ অকণ নিদিয় নি। এইফালে মই চাহো সেইকাৰণে উঠাই দিছোঁ, চাহ উতলিলেই। তাৰপৰা এইফালে কেৰাহীখনো পাতি দিছোঁ, যিহেতু মিঠা নিমকি বনাম, গতিকে চেনি দি লৈছোঁ। এইফালে সম্পূৰ্ণ একাপ নাই দিয়া, কাৰণ মই গোটেইখিনি নিমকি নবনাওঁ। সেইকাৰণে তাতকৈ হাফ পৰিমাণেহে মই পানী দিছোঁ। পানীটো একদম কম দিছোঁ। যদি গোটেইখিনি বনালোঁ হয় সমানেই চেনি দিবলগীয়া হ'লহেঁতেন, কিন্তু গোটেইখিনি যিহেতু নবনাওঁ সেইকাৰণে কমকৈ দিছোঁ।
পৰিমাণটো আপোনালোকে জোখ চাব চাওক কেনেকৈ পানীত ল'ব, নহ'লে আঠা হেৰি কৰি চাব। ইয়াত তলত যিহেতু ডাঠকৈ লাগি ধৰিছে আঠা হৈছে, তেতিয়া মই মানে নিমকিখিনি দি দিব। ইয়াত গোটেই ধুনীয়াকৈ দিছোঁ ল' ফ্লেমত ৰাখি পেলাই। গোটেইখিনি মই যিহেতু নবনাওঁ, আধাহে বনাম, সেইকাৰণে কমকৈ চেনি দিছোঁ। আকৌ পাছত আপোনালোকে কমকৈ দি পেলাই চেনি কম হ'ল বুলি মোক নক'ব দেই। এয়া দেখিছেনে, ল' ফ্লেমত ৰাখি পেলাই কিন্তু মই ভাজিছোঁ। চেনি পানীটো চবতে লগ খাই যোৱাকৈ কিমান ধুনীয়া হৈছে দেখিছেনে। এতিয়া মোৰ মোবাইলটো ভাল নহয়, কিমান ভালকৈ দেখিছে ক'ব নোৱাৰোঁ। খাবলৈ কিন্তু বৰ ধুনীয়া হৈছিলে। এয়া গেছটো একেবাৰে মই বন্ধ কৰি দিলোঁ। এতিয়া লৰাই আছোঁ যাতে চেনিখিনি গোট বান্ধি প্ৰত্যেকতে লাগি যাওক তেনেকুৱাকৈ। ইমান ধুনীয়া হৈছেগৈ দেখিছেনে। এয়া চেনিখিনি গোটেইখিনি গোটা বান্ধিলেগৈ প্ৰায়। এয়া চাওক কিমান ধুনীয়া হ'ল। এয়া চাওক চেনি লাগি কিমান ধুনীয়া হৈ গ'ল। আৱাজটো শুনিছে। বৰ ধুনীয়া হৈছে। এয়া চাওক বহুত গৰম হৈছে। মই এটা ভাঙি দেখাই দিছোঁ, চাউণ্ড শুনিছে কিমান ধুনীয়া হৈছে। বজাৰৰ পৰা কিনি অনাতকৈ ঘৰতে এনেকৈ বনাই খাবচোন এইবাৰ বিহুত। খৰচো কম, ইভাগেও মানে বৰ ভাল। আৰু বৰষুণো চাওক কিমান ডাঙৰকৈ দিলে। অকস্মাত বৰষুণ যে সন্ধিয়া সময়তে আহিলে, একদম আৱাজ শুনিছে। মই বোলো বৰষুণৰ জুতি লৈ লৈ চাহ অকণ খাওঁ। মই চাহ খাই থাকোঁ। ভিডিঅ'টো শেষলৈকে চাব অশেষ ধন্যবাদ। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই।